কেইমাহমানৰ পৰা বাংলাদেশৰ কিছুমান নেতাই উত্তৰ পূব ভাৰতক দখল কৰিবলৈ বিভিন্ন ধৰণৰ মন্তব্য দি আছে। যিখন দেশে 1971 চনত সিহঁতক স্বাধীনতা দিয়ালে সেইখন দেশৰ প্ৰতি তেনে চিন্তা কিয়? আজি আমি কথা পাতিম শিলিগুৰি কৰিডৰৰ বিষয়ে, ইয়াত অস্থিৰতাৰ সম্ভাৱনা লগতে বাংলাদেশৰ কিছুমান দুৰ্বলতাৰ বিষয়ে। বাংলাদেশৰ টাৰ্গেট শিলিগুৰি কৰিডৰ, যাক বহুতে চিকেন নেক বুলিও কয়। ইয়াৰ প্ৰস্থ মাত্ৰ 20 পৰা 22 কিলোমিটাৰ। এই কৰিডৰটোৰ দ্বাৰাই উত্তৰ পূব ভাৰতৰ বাকী ৰাজ্যবোৰৰ লগত গেছ, তেল, ঔষধ, চেনি, দালি ইত্যাদিকে ধৰি সকলোবোৰ বস্তুৰ আমদানি ৰপ্তানি হয়। অৰ্থাৎ এই ৰাস্তাটো মাত্ৰ এদিন বন্ধ হ'লেও নৰ্থ ইষ্টৰ প্ৰতিখন ৰাজ্যত সকলোবোৰ বস্তুৰ দাম প্ৰায় দুগুণ পৰ্যন্ত বৃদ্ধি হ'ব পাৰে। এই ফটোখনলৈ মন কৰক, য'ত বাংলাদেশৰ মহম্মদ ইউনুছে ভাৰতৰ কেইবাখনো ৰাজ্যক বাংলাদেশৰ লগত সন্নিৱিষ্ট কৰিছে আৰু গ্ৰেটাৰ বাংলাদেশৰ সপোন দেখিছে আৰু গিফ্ট দিছে এজন পাকিস্তানী জেনেৰেল। वो लोग आके तो देखे पूर्वोत्तर में कि चिकन नेक क्या नेक, हम लोगों का कोई नेकरी नहीं है। ये मेरा लगता है कि बांग्लादेश ज्यादा चिकन नेक का बात बोलेगा तो चिकन नेक हम रिप्लेस कर दूंगा। এইটো কেৱল এটা চেলেঞ্জ নহয়, এইটো এটা ভৌগোলিক বাস্তৱতা। বাংলাদেশৰ বহুত দুৰ্বলতা আছে, যিখন বাংলাদেশ কেৱল সামৰিক ক্ষেত্ৰতে নহয়, অৰ্থনৈতিক ক্ষেত্ৰতো পিছপৰা। খাদ্য বস্তু বা কাপোৰ আদিৰ বাণিজ্যৰ ওপৰতে যাৰ অৰ্থনীতি নিৰ্ভৰ। শিলিগুৰি কৰিডৰত হাত দিয়া মানে বাংলাদেশে নিজেই নিজৰ পাখি কাটি পেলোৱাৰ দৰে। তথাপিও ৰাজনৈতিক অস্থিৰতা বা বিভিন্ন বাহিৰা প্ৰভাৱৰ পৰা অস্থিৰতাৰ সৃষ্টি হ'ব পাৰে, যাৰ বাবে এই অঞ্চলত হেভি মিলিটাৰী প্ৰেজেন্স থাকে। প্ৰায় 28 কিলোমিটাৰ বহল এই কৰিডৰটোৰেই মূল বাংলাদেশ চট্টগ্ৰাম পৰ্টৰ সৈতে সংযোজিত আৰু এই বন্দৰটোৱেই বাংলাদেশৰ প্ৰায়ভাগ আমদানি ৰপ্তানি নিয়ন্ত্ৰণ কৰে। গতিকে ভাৰতবৰ্ষৰ লগত অস্থিৰতাই বাংলাদেশৰ গভীৰ আঘাত ঘটাব। এই 80 কিলোমিটাৰ বহল লাইনটোৰেই উত্তৰ বাংলাদেশ চেণ্ট্ৰেল বাংলাদেশৰ লগত সংযোজিত। অৰ্থাৎ ইয়াত কোনো বিঘিনি হোৱা মানে বাংলাদেশৰ পৰা ৰংপুৰ অঞ্চলটো বিচ্ছিন্ন হয় আৰু এনে পৰিস্থিতি হ'লে নেপাল, ভূটান আদি দেশৰ লগত বাংলাদেশৰ বাণিজ্য বন্ধ হৈ পৰিব। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰজেক্ট আৰু উন্নত ৰেলৱে নেটৱৰ্ক আদিৰ দ্বাৰা নৰ্থ ইষ্টক মূল ভাৰতৰ সৈতে কটকটীয়াভাৱে সংযোগ কৰি থকা হৈছে।